আজি 11 মে ৰবিবাৰ আজি এটা বিশেষ দিন আছে যাৰ কাৰণে পৃথিৱীখন দেখিব পাইছো যিজনে আমাক 9 মাহ পেটত ৰাখি জন্ম দিছে যিজনে আমাক কথা ক'ব শিকালে যিজন মানুহ আমাৰ জীৱনৰ প্ৰথম আহক যিজন মানুহ আমাৰ প্ৰত্যেকটো ভাল বেয়া সময়তে থাকে যিজনে নেকি আমাক কোনো স্বাৰ্থ অবিহনে ভাল পায় হয় সেইজনে হ'ল আমাৰ মৰমৰ মা আজি 11 মে ৰবিবাৰ আজিৰ দিনটো মাদাৰ ডে হিচাপে পালন কৰা হয় পৃথিৱীৰ প্ৰত্যেকজন মাতৃকে মাতৃ দিৱসৰ শুভেচ্ছা থাকিল হেপী মাদাৰ্ছ ডে মাদাৰ্ছ ডে প্ৰথমতে আমেৰিকাত পালন কৰা হৈছিল আনা জাৰ্ভিছ নামৰ এগৰাকী মহিলা 1908 চনত প্ৰথমবাৰৰ বাবে এই দিনটো পালন কৰিছিল তেওঁৰ মাতৃৰ সোঁৱৰণত 1914 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি উড্ৰ' উইলছনে মে' মাহৰ দ্বিতীয় ৰবিবাৰক আন্তঃৰাষ্ট্ৰীয় মাদাৰ্ছ ডে হিচাপে ঘোষণা কৰে